সকলোকে নমস্কাৰ জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। বস্তু বাহিনী বান্ধি আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ। ৰুমটোক বাই বাই দি ঘৰৰ পৰা ওলাই আহিলোঁ। ঘৰত যিহেতু বহুত দিন থাকিলোঁ মই, আৰু সেইবাবে মোৰ মনটো অকণমান দুখ লাগিছিল। আৰু আমাৰ এই ভিডিঅ'টো আচলতে মোৰ বহুত আগৰ ভিডিঅ' হয়। মই সেইবাবে ভিডিঅ' দিব পৰা নাই, যিহেতু আমি বেলেগ এডোখৰ ঠাইলৈ যাব লগা হৈছে। আচলতে এওঁ চাকৰিটোৱে এনেকুৱা ধৰণৰ যে আমি প্ৰতি বছৰে বেলেগ ঠাইলৈ যাব লগা হয়, আৰু বেলেগ এখন ঠাইলৈ যাব লগা হ'লে বা নতুন ঘৰ এটা ল'ব লগা হ'লে সকলোৱে নিশ্চয় জানে কিমান সমস্যাৰ সন্মুখীন হ'ব লগা হয়। আকৌ বস্তু বাহিনী পেকিং কৰি বেলেগ এডোখৰ ঠাইলৈ যোৱাটো অলপ কষ্টকৰেই হৈ পৰে। তথাপিও অভ্যাসৰ নিচিনাই হৈ পৰিছে। আহি কাজিৰঙা পালোহি। কি কৰিব, উপায় নাই। জীৱনটো ভগৱানে যেনেকৈ লিখিছে সেনেদৰে আগুৱাই নিব লাগিব। আৰু মোৰ এই ভিডিঅ'টো আগৰে ভিডিঅ', আচলতে এই সমস্যাসমূহৰ কাৰণে ভিডিঅ' আগবঢ়াব পৰা নাই। আৰু আপোনালোক নিশ্চয় সকলো ভালে আছে নিশ্চয়, আৰু সদায় সকলো ভালে থাকক সেয়াই আশা কৰোঁ। আচলতে এই দীঘল ৰাস্তাটোৰ দৰে আমাৰ জীৱনটো দীঘলীয়া হয়। ইয়াক আচলতে কেনেদৰে পাৰ কৰি নিব পাৰোঁ সেইটো আমাৰ প্ৰতিজনৰ নিজৰ নিজৰ দায়িত্ব, নিজৰ নিজৰ কৰ্তব্য। আৰু যেনেকৈ ৰাস্তাটোৰ একা বেকা আছে, ঠিক তেনেকৈ জীৱনটোতো একা বেকা খলা বমা সকলো থাকিব, কিন্তু তাক ভালদৰে পাৰ কৰি যোৱাটো এটা নিজৰ দায়িত্ব আৰু নিজৰ কৰ্তব্য। ভাত খাবৰ সময় হ'ল, সেইবাবে আহি এই ধাবাখনতে সোমালোঁ, আৰু এইখনত আমি প্ৰায় সোমাওঁ। ভাত পানী খাই ৰুম পালোহি, আৰু ৰুমটো যিহেতু একেদিনাই বিচাৰি লৈছিলোঁ, বৰ এটা ঠিক নহয়। কাম অলপ কৰিব লগা হ'ল, আৰু নতুন ঘৰ যিহেতু সেইবাবে সন্ধিয়ালৈ চাকি এখন জ্বলালোঁ। আজিলৈ আহিছোঁ, নমস্কাৰ, বাই বাই।